তোমালোকে জানা যে বিহভেদ জুখিবলৈ ভোল্টমিটাৰ নামৰ এটা সঁজুলি ব্যৱহাৰ কৰা হয় আৰু ইয়াক বিহভেদ জুখিব লগা বিন্দু দুটাৰ মাজত সমান্তৰালভাৱে সংযোগ কৰা হয় আৰু প্ৰবাহ জুখিবলৈ এমিটাৰ নামৰ এটা সঁজুলি ব্যৱহাৰ কৰা হয় আৰু ইয়াক বৰ্তনীত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়। আনহাতে ৰধকসমূহ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল দুয়োটা সজ্জাতে সংযোগ কৰা হয়। ৰধক মানে কি আগতে কৈছোঁ ফেন, টিভি, বৈদ্যুতিক বাল্ব, ইস্ত্ৰি, ফ্ৰিজ আদি যিবিলাক বৈদ্যুতিক উপাদান আমি ঘৰত ব্যৱহাৰ কৰোঁ সেই সকলোবোৰে একোটা ৰধক। গতিকে ৰধকসমূহ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সংযোগ কৰিব পাৰি। গতিকে আজি আমি আলোচনা কৰিম শ্ৰেণীবদ্ধ সজ্জাত এটা বৰ্তনীত মুঠ ৰ'দ কিমান হয় বা সমতুল্য ৰ'দ কিমান হয়, সমান্তৰাল সজ্জাত সমতুল্য ৰ'দ কিমান হয়, বৰ্তনী ৰ'দ শ্ৰেণীবদ্ধ সজ্জাত বেলেগ হয়, সমান্তৰাল সজ্জাত বেলেগ হয়। গতিকে শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত বৰ্তনী এটাৰ মুঠ ৰ'দ বা সমতুল্য ৰ'দ কিমান হৈ থাকে এই বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ইয়াত মই দুটা চিত্ৰ লৈছোঁ। এটাত আছে শ্ৰেণীবদ্ধ সজ্জাত ৰধক, আনহাতে আনটোত আছে সমান্তৰাল সজ্জাত ৰধকসমূহ। শ্ৰেণীবদ্ধ সজ্জাত ৰধকসমূহ কিদৰে সজ্জিত হৈ আছে আৰু সমান্তৰাল সজ্জাত ৰধকসমূহ কিদৰে সজ্জিত হৈ আছে। যদি আমি শ্ৰেণীবদ্ধ সজ্জাত ৰধকসমূহ ভালদৰে লক্ষ্য কৰোঁ তেতিয়াহ'লে প্ৰথমটো ৰধকৰ লগত দ্বিতীয়টো ৰধক আৰু দ্বিতীয়টো ৰধকৰ লগত তৃতীয়টো ৰধক লগ হৈ আছে। ইয়াত আমি তিনিটা ৰধক আঁকিছোঁ, R1, R2, R3 ক্ৰমে ৰধকসমূহৰ ৰ'দ। যে এই ৰধকসমূহ কি হ'ব পাৰে, এইটো মোবাইল, এইটো হয়তো ফ্ৰিজ বা এইটো ইস্ত্ৰি বা টিভি, এই বৈদ্যুতিক উপাদানসমূহক আমি সাধাৰণতে ৰধক হিচাপে ব্যৱহাৰ কৰোঁ। এই বৈদ্যুতিক উপাদানসমূহক ৰধক বুলি কোৱা হয় যিহেতু এইবিলাকৰ ৰ'দ আছে আৰু ৰ'দযুক্ত পৰিৱেশিক ৰধক বুলি কোৱা হয়। ইয়াত R1 আৰু R2 আৰু R3 তিনিটা ৰধক আছে। R1ৰ প্ৰথম মূৰটো বেটাৰীৰ পজিটিভ মূৰৰ লগত আৰু দ্বিতীয় মূৰটো R2ৰ লগত আৰু R2ৰ দ্বিতীয় মূৰটো তৃতীয়টোৰ লগত আৰু তৃতীয়টোৰ শেষৰ মূৰটো বেটাৰীৰ নিগেটিভৰ লগত সংযোগ হৈ আছে। অৰ্থাৎ মাজৰ যিটো ৰধক আছে মাজৰ ৰধকটো বেটাৰীৰ লগত সংযোগ হৈ থকা নাই, ই কেৱল R1 আৰু R3ৰ জৰিয়তে বেটাৰীৰ লগত কানেকশ্যন হৈ আছে বা সংযোগ হৈ আছে। এইটো হৈছে শ্ৰেণীবদ্ধ সজ্জাত ৰধক। আনহাতে আমি যদি সমান্তৰাল সজ্জাত ৰধকসমূহ ভালদৰে লক্ষ্য কৰোঁ তেতিয়াহ'লে R1ৰ, R2ৰ আৰু R3ৰ প্ৰথম মূৰ তিনিটা আৰু দ্বিতীয় মূৰ তিনিটাও একেলগে লগ হৈ আছে আৰু প্ৰথম মূৰটো বেটাৰীৰ পজিটিভৰ লগত আনহাতে দ্বিতীয় মূৰটো বেটাৰীৰ নিগেটিভৰ লগত ডাইৰেক্টলি সংযোগ হৈ আছে। অৰ্থাৎ R1, R2, R3 এই তিনিটা ৰধকেই বেটাৰীৰ লগত ডাইৰেক্টলি সংযোগ হৈ আছে। প্ৰথমতে আমি আলোচনা কৰিম শ্ৰেণীবদ্ধ সজ্জাত ৰধকৰ বিষয়ে। শ্ৰেণীবদ্ধ সজ্জাত এই ৰধকসমূহৰ মাজেৰে কিমানখিনি প্ৰবাহ চালিত হয়, আনহাতে ইয়াত বিভৱভেদ কিদৰে পৰিৱৰ্তিত হৈ থাকে। প্ৰথমতে আমি আলোচনা কৰোঁ শ্ৰেণীবদ্ধ সজ্জাত ৰধকসমূহ। শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰধকৰ মাজেৰে চালিত প্ৰবাহৰ মানটো একে থাকে। ইয়াত যিটো এমিটাৰ ব্যৱহাৰ কৰা হৈছে, ধৰা হ'ল এই এমিটাৰৰ মাজেৰে 5 এম্পিয়াৰ প্ৰবাহ চালিত হয়। গতিকে প্ৰতিটো ৰধকৰ মাজেৰে 5 এম্পিয়াৰ প্ৰবাহে চালিত হ'ব। অৰ্থাৎ ইয়াত যিসমূহ ৰধক ব্যৱহাৰ কৰা হয় প্ৰতিটো ৰধকৰ মাজেৰে অৰ্থাৎ বৰ্তনীৰ প্ৰতিটো বিন্দুতে প্ৰবাহৰ মানটো একে থাকে। বৰ্তনীৰ মাজেৰে যিমানখিনি প্ৰবাহ চালিত হয় সিমানখিনি প্ৰবাহে ৰধকসমূহৰ মাজেৰেও চালিত হয়। কিন্তু প্ৰতিটো ৰধকৰ দুই মূৰৰ বিভৱভেদ সলনি হৈ থাকে। অলপ আমি ডিটেইলছকৈ আলোচনা কৰোঁ। মই অলপ আগতে কৈছোঁ যে ইয়াত প্ৰবাহৰ মানটো প্ৰতিটো বিন্দুতে একে থাকে, কিন্তু বিভৱভেদৰ মান প্ৰতিটো ৰধকতে বেলেগ বেলেগ হয়। প্ৰতিটো ৰধকৰ দুই মূৰৰ বিভৱভেদ বেলেগ বেলেগ হয়। ধৰা হ'ল এই বৰ্তনীটোৰ বিভৱভেদ 24 ভোল্ট। গতিকে R1 ৰধকৰ যদি বিভৱভেদ জোখোঁ তেতিয়াহ'লে আমি ধৰি লৈছোঁ 5 ভোল্ট পাওঁ, R2ত পাওঁ 10 ভোল্ট। তেতিয়াহ'লে R3ত দুই মূৰৰ বিভৱভেদ হ'ব লছে পাছে 15, 15, 9, 24, 9 ভোল্ট হ'ব। অৰ্থাৎ ইয়াত বিভৱভেদটো ভাগ ভাগ হৈ যায়। শ্ৰেণীবদ্ধ সজ্জাত যিখিনি বিভৱভেদ ব্যৱহাৰ কৰা হয়, যিখিনি বিভৱভেদ বৰ্তনীয়ে বেটাৰীৰ জৰিয়তে বৰ্তনীত ছাপ্লাই হয়, সেই বিভৱভেদখিনি প্ৰতিটো ৰধকত বিভাজন হৈ যায়, প্ৰতিটো ৰধকত ভাগ ভাগ হৈ যায়। ধৰা হ'ল R1, R2 আৰু R3ৰ বিভৱভেদ ক্ৰমে V1, V2 আৰু V3। কিন্তু বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহৰ মানটো একে থাকে। আমি ইয়াত লিখি থৈছোঁ যে বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহ I। গতিকে আমি অমৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ যে V1 = I R1। এইটো R1 ৰধকৰ হ'ব বিভৱভেদ, আনহাতে V2 হ'ব I R2 আৰু V3 হ'ব I R3। যেহেতু প্ৰতিটো ৰধকৰ মাজেৰে চালিত প্ৰবাহৰ মান একে, গতিকে V1, V2, V3 প্ৰতিটোতে আমি I লিখিম আৰু প্ৰতিটো ৰধকৰ ৰধৰ মান
বেলেগ বেলেগ R1 R2 আৰু R3 গতিকে যেহেতু টোটেল বিভবেদ মই ধৰি লৈছোঁ ভি গতিকে ভি ইজুকেল কি হ'ব V1 প্লাছ V2 প্লাছ V3 আকৌ আমি ধৰি লৈছোঁ গোটেই বৰ্তনীটোৰ সমতুল্য ৰ'ধ R গোটেই বৰ্তনীটোৰ ৰ'ধ R গতিকে V ইজুকেল IR গোটেই বৰ্তনীটোৰ প্ৰবাহৰ মান যিহেতু I গতিকে V ইজুকেল IR হ'ব আৰু V1 ইজুকেল আমি অলপ আগতে উলিয়াই দিছোঁ IR1 প্লাছ IR2 প্লাছ IR3 ইয়াত গোটেইতে I আছে আৰু Iটো আমি কমন লৈ কাটি দিব পাৰোঁ R ইজুকেল R1 প্লাছ R2 প্লাছ R3 অৰ্থাৎ শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীৰ সমতুল্য ৰ'ধৰ মান মুঠ ৰ'ধৰ মান প্ৰতিটো ৰ'ধকৰ ৰ'ধৰ যোগফলৰ সমান হয় ধৰি লৈছোঁ যে R1ৰ মান যদি 2 ওম R2ৰ মান যদি 3 ওম আৰু R3ৰ মান যদি 5 ওম তেন্তে সমতুল্য ৰ'ধ হ'ব R ইজুকেল 2 প্লাছ 3 প্লাছ 5 সমান 10 ওম এনেদৰে সমতুল্য ৰ'ধ উলিওৱা হয় অৰ্থাৎ বৰ্তনী এটাৰ মাজেৰে চালিত প্ৰবাহক বাধা দিব পৰা যিটো ক্ষমতা সেই ক্ষমতাটো আমি সাধাৰণতে ৰ'ধ বুলি কওঁ প্ৰতিটো বৈদ্যুতিক উপাদানৰ ৰ'ধসমূহ যোগ কৰিলে যিমানখিনি ৰ'ধ হ'ব সেইখিনি হ'ব গোটেই বৰ্তনীটোৰ সমতুল্য ৰ'ধ যদি আমি সমান্তৰাল সজ্জাৰ বিষয়ে আলোচনা কৰোঁ সমান্তৰাল সজ্জাত যেহেতু প্ৰতিটো ৰ'ধেই ডাইৰেক্টলি বেটাৰীৰ লগত কানেকশ্যন হৈ আছে ডাইৰেক্টলি বেটাৰীৰ লগত সংযোগ হৈ আছে গতিকে প্ৰতিটো ৰ'ধৰ দুই মূৰৰ বিভবভেদৰ মানটো একে থাকে ধৰা হ'ল বৰ্তনীটোত যিটো বেটাৰী সংযোগ কৰা হৈছে ইয়াৰ বিভবভেদ 24 ভোল্ট যেহেতু প্ৰতিটো ৰ'ধেই বেটাৰীৰ লগত ডাইৰেক্টলি সংযোগ হৈ আছে গতিকে প্ৰতিটো ৰ'ধৰ দুই মূৰৰ বিভবভেদ হ'ব 24 ভোল্ট কিন্তু ইয়াত প্ৰতিটো ৰ'ধৰ মাজেৰে চালিত প্ৰবাহৰ মান বেলেগ বেলেগ হৈ থাকে শ্ৰেণীবদ্ধ সজ্জাত বিভবভেদ ভাগ ভাগ হৈ যায় কিন্তু প্ৰবাহৰ মান একে থাকে কিন্তু সমান্তৰাল সজ্জাত প্ৰতিটো ৰ'ধকৰ মাজেৰে চালিত প্ৰবাহৰ মান সলনি হৈ থাকে ইয়াত তিনিটা ৰ'ধক আছে R1 R2 আৰু R3ৰ মাজেৰে যিমান প্ৰবাহ চালিত হ'ব R2ৰ মাজেৰে বেলেগ প্ৰবাহ চালিত হ'ব R1ৰ মাজেৰেও বেলেগ প্ৰবাহ চালিত হ'ব ধৰা হ'ল R1ৰ মাজেৰে চালিত প্ৰবাহ I1 R2ৰ মাজেৰে চালিত প্ৰবাহ I2 আনহাতে R3ৰ মাজেৰে চালিত প্ৰবাহ I3 ধৰা হ'ল এমিটাৰত আমি 10 এম্পিয়াৰ প্ৰবাহ দেখা পাইছোঁ আৰু এই প্ৰবাহসমূহ প্ৰতিটো ৰ'ধকত ভাগ ভাগ হৈ যাব যদি R1ৰ মাজেৰে 2 এম্পিয়াৰ প্ৰবাহ চালিত হয় R2ৰ মাজেৰে যদি 3 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেন্তে R1ৰ মাজেৰে 5 এম্পিয়াৰ প্ৰবাহ চালিত হ'ব অৰ্থাৎ I1ৰ মান হ'ব 2 এম্পিয়াৰ I2ৰ মান হ'ব 3 এম্পিয়াৰ আৰু I3ৰ মান হ'ব 5 এম্পিয়াৰ ইয়াত প্ৰবাহখিনি ভাগ ভাগ হৈ যায় 10 এম্পিয়াৰ প্ৰবাহ প্ৰতিটো ৰ'ধকত বিভাজন হৈ যাব ইয়াত বৰ্তনীৰ প্ৰতিটো বিন্দুত প্ৰবাহৰ মান একে নাথাকে আনহাতে ইয়াত 24 ভোল্টৰ বেটাৰী আছে আৰু ৰ'ধকৰ লগত যিটো ভোল্টমিটাৰ সংযোগ কৰা আছে ইয়াত আমি 24 ভোল্ট দেখা পাম যদি আমি তিনিটা ৰ'ধকত ওমৰ সূত্ৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে I1 ইজুকেল হ'ব V/R1 I2 ইজুকেল হ'ব V/R2 আৰু I3 ইজুকেল হ'ব V/R3 যেহেতু বৰ্তনীৰ মাজেৰে চালিত হোৱা প্ৰবাহখিনি আচলতে এমিটাৰত আমি দেখা পোৱা প্ৰবাহখিনি আচলতে প্ৰতিটো ৰ'ধকত ভাগ ভাগ হৈ যায় প্ৰতিটো ৰ'ধকত থকা প্ৰবাহৰ যোগফলখিনি হৈছে আমি এমিটাৰত দেখা পোৱা প্ৰবাহ যেহেতু প্ৰবাহ আমি এমিটাৰত 10 এম্পিয়াৰ দেখা পাম গতিকে এই তিনিটা ৰ'ধকৰ মাজেৰে চালিত প্ৰবাহৰ যোগফলটো হ'ব 10 এম্পিয়াৰ আমি ধৰি লৈছোঁ তিনিটা ৰ'ধকৰ মাজেৰে চালিত প্ৰবাহ I1 I2 আৰু I3 ইয়াত মুঠ প্ৰবাহ হ'ব I ইজুকেল I1 প্লাছ I2 প্লাছ I3 এগেইন I ইজুকেল আমি আগতে পাই আহিছোঁ V/R I ইজুকেল V/R R হ'ল গোটেই বৰ্তনীটোৰ ৰ'ধ গতিকে ইয়াত আমি যিটো ৰ'ধ আছে সেই ৰ'ধৰ আমি প্ৰতিক্ৰমটোহে পাইছোঁ ব্যস্ত ভগ্নাংশটোহে পাইছোঁ আৰু গতিকে সমান্তৰাল সজ্জাত বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহৰ মান যিহেতু ভাগ ভাগ হৈ যায় ইয়াত আমাৰ বিভিন্ন ধৰণৰ সুবিধা আছে আৰু ইয়াত যিটো ৰ'ধ আছে সমতুল্য ৰ'ধ Rৰ মানটো যথেষ্ট কম হয় সৰ্বনিম্ন ৰ'ধ হয় আনহাতে শ্ৰেণীবদ্ধ সজ্জাত
আনহাতে শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীৰ মাজেৰে যিটো প্ৰবাহ চালিত হয় সেই প্ৰবাহটো একে থাকে আৰু ৰ'ধৰ মানটো সৰ্বোচ্চ হয়। যদি আমি সৰ্বোচ্চ ৰ'দ উলিয়াব লাগে তেতিয়াহ'লে আমি প্ৰতিটো ৰ'ধকৰ ৰ'দসমূহ যোগ কৰি দিলেই হ'ল, আৰু যদি আমি সৰ্বনিম্ন ৰ'দ উলিয়াব লাগে, সৰ্বনিম্ন ৰ'দ উলিয়াবলৈ হ'লে প্ৰতিটো ৰ'ধকৰ ৰ'দসমূহৰ প্ৰতিক্ৰমসমূহ যোগ কৰি দিলেই সৰ্বনিম্ন ৰ'ধৰ প্ৰতিক্ৰমটো পাম, আৰু এনেদৰে আমি সমতুল্য ৰ'দ উলিয়াব পাৰোঁ। আনহাতে সমান্তৰাল সজ্জাত আমাৰ বিভিন্ন ধৰণৰ সুবিধা আছে। শ্ৰেণীবদ্ধ সজ্জাতো আমাৰ বিভিন্ন ধৰণৰ সুবিধা আছে। ঘৰুৱা বৰ্তনীত সাধাৰণতে সমান্তৰাল সজ্জা ব্যৱহাৰ কৰা হয়। আমি ঘৰত ব্যৱহাৰ কৰা বৈদ্যুতিক বাল্ব, ফেন, টিভি, মোবাইল, কম্পিউটাৰ এইবিলাক সাধাৰণতে সমান্তৰাল সজ্জাত সংযোগ কৰা হয়। সাধাৰণতে ঘৰত যিবিলাক বৈদ্যুতিক বাল্ব ব্যৱহাৰ কৰোঁ সেইবিলাক সমান্তৰাল সজ্জাত ব্যৱহাৰ কৰা হয়। আনহাতে দেৱালীত ব্যৱহাৰ কৰা যিডাল আমাৰ চিকমিকাই থকা লাইটৰ তার আছে, সৰু সৰু বাল্বৰ তার আছে, সেই তাঁৰডালত বৈদ্যুতিক বাল্বসমূহ, সেই তাঁৰডালত ব্যৱহাৰ কৰা সৰু সৰু বাল্বসমূহ, চিকমিকাই থকা বাল্বসমূহ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা থাকে। গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত আমি শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে আলোচনা কৰিম। সমান্তৰাল সজ্জা কিয় ঘৰুৱা বৰ্তনীত ব্যৱহাৰ কৰা হয় এই বিষয়ে আমি আলোচনা কৰিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ।